হেল্ল' গাইজ, আগতে নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ আমি ঢেকীয়াখোৱা নামঘৰলৈ। আৰু এইফালে আছে ৰাহুল, আৰু এইফালে আদিত্য, এইফালে বেদান্ত, আৰু এইফালে আছে ৰাজ। আমি আজি আহোঁতে অলপ দেৰি হৈ গ'ল, 7টামান বাজিলে আৰু ঘৰৰ পৰা। আৰু ৰাস্তাটো ইমানেই বেয়া, এতিয়া শিৱসাগৰ পামগৈ। আৰু মাজত আপোনালোকক দেখাম ৰাস্তাটো কি অৱস্থা হৈ আছে। মই ফুটেজ দুটামান লোৱা আছে, মানে গাড়ী যেনে তেনে পাৰ হয় আৰু পুখুৰীৰ নিচিনা অৱস্থা। মানে বৰষুণ দিলেতো গমেই নাপায় এনেকুৱা ৰাস্তা বেয়া হৈ আছে বুলি। আৰু বাকী লগৰ 3টা আৰু এখন গাড়ীত গৈ আছে, সিহঁতি অলৰেডি পালেগৈ। আমি অহাটো অলপ দেৰি হৈ গ'ল কাৰণে সিহঁতি 5টামান বজাতে ওলাই দিলে। আৰু আমাৰ তাৰ পৰা 4-5 ঘণ্টামান লাগিব, আৰু 5 ঘণ্টাতো মিনিমাম লাগিবই, মানে ৰাস্তাটো যি অৱস্থা। আৰু ভিৰো বহুত বেছি হৈ আছে। তো তাত গৈ গোটেই আপোনালোকক ভিডিঅ'খিনি দেখাম, তাত কি অৱস্থা হৈ আছে। আৰু এতিয়া ভাদ মাহ, আৰু যিহেতু ভাদ মাহত বহুত বেছি ভিৰ থাকে ঢেকীয়াখোৱা নামঘৰত। আৰু যিখিনি মানে ফেমাছ জেগা আছে সেইখিনি এনেও ভিৰ থাকেই। আৰু ভাদ মাহত যোৱাটো ভাল, আৰু সকলোৱে আহে তাত সেৱা ল'বলৈ। আৰু তাৰ বহুতখিনি কাহিনীও আছে ইতিহাসৰ লগত জড়িত। তো বাকী তাত গৈ যিমান পাৰোঁ আপোনালোকক দেখাম আৰু ক'ম। এতিয়া গৈ থাকোঁ। আৰু এয়া চাওক আগফালে ইমান ডাঙৰ ডাঙৰ দুটা গাঁত, এই দুটা পাৰ হৈ যাব লাগিব। আমি এইটো ছাইডে আহিব লাগিছিলে, কিন্তু ভুলতে এইটো ছাইডে সোমাই পালোঁ ৰাস্তাটো ভাল দেখি কিনে। কিন্তু ইয়াত বহুত ডাঙৰ ডাঙৰ দুটা গাঁত আছে, মানে সৰু গাড়ীৰ কাৰণে বহুত দিগদাৰ হয় যাবলৈ। আৰু এয়া আমি আহি বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰৰ যিটো প্ৰথমখন তোৰণ সেইখন পাই গ'লোহি। মেইন ৰাস্তাৰ কিনাৰতে ইয়াত এখন তোৰণ দি থোৱা আছে। আৰু সেই ছেকেণ্ড তোৰণখন বেছি ভাল লাগিছে, কাৰণ তাত তলত মানুহ জিৰাবলৈও বহুত ধুনীয়াকৈ বনাই থোৱা আছে। আৰু ছেকেণ্ড তোৰণখন এতিয়া আমি বৰ্তমান পাইছোঁহি। ইয়াৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰলৈ 2 কিলোমিটাৰ 1.5 কিলোমিটাৰমান হয়। আৰু ইয়াত মানুহ তলত জিৰণি লৈ আছে, বহুত ধুনীয়াকৈ বনাই থোৱা আছে। আৰু ঢেকীয়াখোৱা বৰনামঘৰ পোৱাৰ আগতে আপোনালোকে বিভিন্ন ধৰণৰ দোকান আৰু গাড়ী বাইক এইবোৰ পাৰ্কিঙৰ কাৰণে আপোনালোকক মাতিব। কিন্তু আপোনালোকে যদি এইবোৰত সোমায়, মানে নামঘৰলৈ বহুত দূৰ হৈ যায়, আৰু এই গৰমত খোজকঢ়াটো মানে সম্ভৱ নহয় এইটো ৰাস্তাত। আৰু আগফালে আপোনালোকে এই লেফ্ট ছাইডে যদি যায়, লেফ্ট ছাইডে গাড়ী থোৱাৰ সুবিধা পাব। আৰু তাত দোকানো আছে, তাৰ পৰাও বস্তু বাহিনী কিবাকিবি ল'ব পাৰিব, যদি মানে আপোনালোকে তাত ল'ব বিচাৰে। আৰু ইয়াত কোনো ধৰণৰ পাৰ্কিং ফিজ দিবলগীয়া নহয়, কাৰণ ইয়াত গাড়ী ৰখোৱা স্থান বুলি তাত লিখাই আছে। আৰু কিন্তু তথাপিও লয়, কিন্তু যদিহে আপুনি এই ফ্ৰণ্টৰ দোকানকেইখনৰ পৰা মানে আপোনালোকে বস্তু বাহিনী লয়, তেন্তে গাড়ী মানে পাৰ্কিং ফিজটো দিবলগীয়া নহয়। আৰু আমি ইয়াত এতিয়া কাপোৰ সলাই আছোঁ। তো আমি এতিয়া ড্ৰেছটো চেঞ্জ কৰি এতিয়া নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া আগফালে ৰাহুল আৰু বেদান্ত আছে, আৰু এইফালে ৰাজ আৰু মই। এইফালে আছে আদিত্য, পুৰা ডাঙৰ গামোচা এখন লৈ আহিছে। আৰু নামঘৰৰ প্ৰথম সোমাই আপোনালোকে ইয়াত ভৰি হাত ধোৱা স্থান পাব। ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে, পূৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰা মানে। আৰু ইয়াত নামঘৰলৈ অহা যিটো বাটচৰাত সেইফালেদি আপোনালোকে জিৰণিও ল'ব পাৰে। ইয়াত ফেন চেন লগাই ধুনীয়াকৈ মানুহে জিৰণি লৈ আছে। যদি জিৰণি ল'ব বিচাৰে তাত ল'ব পাৰে। আৰু আহি ইয়াত শৰাই লোৱা ঘৰো আছে। শৰাই লোৱা ঘৰ পাৰ হৈ আপোনালোকে চাকি বন্তি তাত জ্বলাবগৈ পাৰিব আগফালে। আৰু ইয়াত আমাৰ শৰাইৰ সামগ্ৰীখিনি আমি ইয়াত জমা দিব লাগে। তাৰপিছত চাকি জ্বলামগৈ। আৰু এয়া হৈছে বটবৃক্ষ। মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে ৰুইছিলে এই বটবৃক্ষ দুজোপা। এয়া চাওক কিমান বছৰ পুৰণা, কিমান ধুনীয়াকৈ এতিয়া আছে। আৰু ইয়াত বন্তি প্ৰজ্বলন কৰিবলৈ আমি এতিয়া আহিছোঁ।
আমি এতিয়া চাকি ধূপ জ্বলাই তামোল পাণ দি মেলি এতিয়া সেৱা কৰি আহিলোঁ আৰু বাহিৰত আপোনালোকৰ বস্তু এটা দেখাবলৈ লৈছোঁ। দেখিছে মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানত ভৰি ধোৱা মুঢ়া ভাগ, এয়া কাঠৰ মুঢ়া। ইয়াত মাধৱদেৱৰ ভৰিৰ চিনো আছিলে বোলে। এয়া গামোচাইদি ঢাকি থৈ দিছে আৰু তেওঁলোকে সংৰক্ষণ কৰি থৈছে ইমান বছৰৰ পৰা ইয়াত। আৰু এই দিহা নদীখনে বৰ্তমান বুঢ়ী দিহা নামেৰে জনাজাত। আৰু এয়া নামঘৰৰ পিছফালে আছে পুখুৰী। ইয়াত বিভিন্ন ধৰণৰ মাছ লগতে কাছও আছে। কাছ বৰ্তমান দেখা পোৱা নাই বাৰু, কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইবোৰ আপোনালোকে দেখিছে। ইয়াত মাছ মাৰিবলৈ দিয়া নহয়, সেইকাৰণে মাছবোৰ ধুনীয়াকৈ ওলাই থাকে। আৰু ইয়াত খাবলৈও দিয়া হয় মাছবিলাকক কিবাকিবি। ইয়াত মাছবিলাকে ওলাই কিবাকিবি খাই আছে। কিমান ডাঙৰ ডাঙৰ মাছ চক একেলগতে। দুখ পালে ইয়াত ৰ'দ দি আছে দেখিছে, আৰু তাত ভৰি দিব নোৱাৰি মানে এনেকুৱা অৱস্থা বেয়া। আৰু মানে ভৰি দিলে একদম ভৰি পুৰি যোৱা নিচিনা অৱস্থা হৈছে। আৰু বাকী যিখিনি পাৰোঁ দেখাম আৰু। এতিয়া প্ৰসাদ বিতৰণ হৈছে, তালৈ সকলোকে যাবলৈ মানে আহ্বান জনাইছে সমিতিৰ তৰফৰ পৰা। তো আমিও তালৈ যাওঁ আৰু এতিয়া চাওঁ কি কৰোঁ আৰু আপোনালোকক। তাত কি হ'ল মানে বহুত বেছি গৰম পৰিছে আৰু খোজকাঢ়িব পৰা নাই, মানে ভৰি তিয়াইও মানে খোজকাঢ়িবলৈ কিমান অসুবিধা হৈছে। বেদান্ত কেনেকুৱা লাগিলে? এই মুখেদি কথা ক'ব নোৱাৰে এতিয়া, কাৰণ ভৰাই থৈছে মুখত কিবা কিবি। এইফালে ৰাজ কেনেকুৱা লাগিলে? বহুত বেষ্ট এক্সপিৰিয়েঞ্চ আছিলে। আৰু গৰমত কেনেকুৱা লাগিলে ভৰি দিবলৈ পায়? লাভা পুৰা অঙঠাটো হেৰি হৈ গৈছে পুৰা। তাত ভৰি দিবলৈ মানে পানীৰ এটা জমা কৰি থৈছে বাৰু, কিন্তু পানীও একদম গৰম হৈ অৱস্থা বেয়া হৈ গৈছে। বেদান্ত কিবা ক'ব লৈছিলা নেকি? মই ক'বলৈ ধৰিলে পানীখিনি বহুত গৰম হৈ গৈছিলে ৰ'দতে। আৰু ইমানেই বেছি ৰ'দ, ইমানেই বেছি গৰম, মানে ভৰি দিব নোৱাৰি। মানে সুধা ভৰিয়ে যোৱাটো বহুত ডাঙৰ কথা মানে। আৰু এতিয়া আমি ৰাহুলৰ কাৰণে ৰখি আছোঁ। ৰাহুলৰ কোনোবা লগৰ পাই গ'ল। এতিয়া ৰাহুলক লৈ আমি গৈ আছোঁ মইনাপুৰীয়া নামঘৰলৈ। আমি এতিয়া আহি পালোহি মইনাপুৰীয়া নামঘৰ, আৰু ইয়াত চাকি তাকি লৈ আছে ইয়াত ৰাহুল, এইফালে ৰাজ, এইফালে বেদান্ত, আমাৰ মানে ঘৰ চম্ভালিব পৰা এটা ল'ৰা, আটাইতকৈ ভদ্ৰ আমাৰ এই। পেটটো ওলাব পাৰে অলপ, পিছত কমি যাব। আৰু ইয়াতো ভৰি দিব পৰা নাই, ইমানেই গৰম, অৱস্থা বেয়া হৈ গৈছে। মাজা নাখাওঁ। আৰু কাৰোবাক ঘৰ ধৰা জোঁৱাই লাগিলে মানে বেদান্তক কণ্টেক্ট কৰিব পাৰে। ই পূৰা ঘৰ ধৰা জোঁৱাই হয়। ঘৰ ধৰা ছোৱালীটো বহুত পাব, ঘৰ ধৰা জোঁৱাই ক'তো নাপায়। এনেকুৱা মানুহবোৰ বহুত ৰেয়াৰ পিচ মানে। অলপ পেটটো ওলাব পাৰে, সেইটো কম্প্ৰমাইজ কৰিব লাগিব। বাকী ইয়াত লৈ লওঁ কি পাওঁ, আৰু নামঘৰৰ ভিতৰখন দেখাম আপোনালোকে চাব। এতিয়া আমি ইয়াৰ পৰা লৈ লওঁ আৰু যাম। এয়া হ'ল মইনাপুৰীয়া নামঘৰৰ ভিতৰখন। মেইন দুৱাৰখন বন্ধ আছে অৱশ্যে, নাম সামৰিলে কাৰণে বন্ধ। আৰু ইয়াত ধৰ্মীয় পোচাক অবিহনে ভিতৰলৈ সোমোৱা নিষেধ। ইয়াত নিজৰ সাজপাৰ পৰিধান কৰি নাহিলে ইয়াত সোমাবলৈ নিদিয়ে। সেইকাৰণে আমাৰ লগত অহা আদিত্য আহিব নোৱাৰিলে। আৰু চাকি জ্বলোৱা গৃহটো এইফালে আছে, তো আমি সেইফালে গৈ আছোঁ এতিয়া। আৰু এতিয়া আহি আমি মইনাপুৰীয়া নামঘৰ পালোহি, আৰু এইফালে আছে ৰাহুল। ই বেলেগ এখন গাড়ীত আহিছে, নিজৰ গাড়ী লৈ আহিছে। সিহঁতি 3টা আহিছে, আমি 5টা আহিছোঁ টোটেল। আৰু নামঘৰত সোমাই প্ৰথম লেফ্ট ছাইডে চাকি জ্বলোৱাৰ সুবিধা আছে, আৰু ৰাইট ছাইডে আপোনালোকে শৰাইৰ বাবে কিবা কিবি আনিছে যদি আৰু ভৰি হাত ধুবলৈ সকলোখিনি সুবিধা আছে ইয়াত। আৰু নামঘৰটো বিৰাট ধুনীয়া। আপোনালোকক ভিতৰত চাকি জ্বলোৱাৰ যিটো ঘৰ আছে সেইটো দেখামগৈ, আপোনালোকক দেখিব। আৰু ৰাহুল কেনেকুৱা লাগিছে আহি? ভাল লাগিছে আহি, আপোনালোকে আহিব। অঁ, ভাদ মাহত আহিলে ভাল আৰু। বাকী এতিয়া আমি চাকি জ্বলাই লওঁগৈ, ইহঁতিতো জ্বলালে। অঁ, সেইকাৰণে নামো সামৰিলে। আমাৰ ঢেকীয়াখোৱা নামঘৰতে দেৰি হৈ গ'ল একচুৱেলি। এতিয়া ইয়াত ইহঁতি চাকিটো জ্বলাই ল'লে, আমি এতিয়া জ্বলাই লওঁ। জ্বলাই ইয়াৰ পৰা ওলাওঁ আৰু শিৱসাগৰত কিবা দেখাব পাৰোঁ যদি আপোনালোকক দেখামগৈ, বাকী চাই থাকক। আৰু মইনাপুৰীয়া নামঘৰৰ আমি চাকি জ্বলোৱা গৃহটোহে আপোনালোকক দেখাব পাৰিম, কাৰণ মইনাপুৰীয়া নামঘৰৰ ভিতৰ ভাগত কোনো ধৰণৰ কেমেৰা এলাউ নাই। তাত ভিডিঅ' ল'বও নিদিয়ে আৰু ফটো মাৰিবও নিদিয়ে। বিভিন্ন ধৰণৰ মুখা মূৰ্তি এইবোৰ থৈ দিয়া আছে, সেইকাৰণে নিদিয়ে চাগে। তো এতিয়া আমি আহি ইয়াত জাজিত
নীলকণ্ঠ ধাবাত সোমাইছোঁহি লগৰকেইটাই ইয়াত ওচৰতে বাইদেউ ধাবা বুলি এখন আছে সিহঁতি সেই তাত সোমালে আমি তাত সুধিছিলোঁ মানে মইনাপুৰীয়া নামঘৰৰ ওচৰত যে কোনখন ধাবা ভাল হ'ব তো চবে ছাজেষ্ট কৰিলে যে নীলকণ্ঠ ধাবাখন তো আমি গৈ চাওঁ খানাটো কেনেকুৱা হয় আৰু ঢেকীয়াখোৱা নামঘৰৰ বিষয়েতো সকলোৱে জানেই ভাদ মাহত সকলোৱে আহিব ফেমিলি লৈ বহুত মানুহ হয় প্ৰত্যেক বছৰে মানুহ বাঢ়ি বাঢ়ি গৈ আছে মানে যিমান বছৰ পুৰণা হৈ গৈ আছে সিমান মানে মানুহৰ সংখ্যাটো বাঢ়িও গৈ আছে আৰু ঢেকীয়াখোৱা নামটো কিয় হ'ল কি হ'ল এইটোতো চবেই জানেই চাগে মাধৱদেৱে তাত যেতিয়া আহোম ৰজাই মাধৱদেৱক এৰি দিছিলে এৰি দিয়াৰ পিছত মাধৱদেৱে সেই দিহা নৈ পাৰ হৈ আপোনালোকক যিটো এটা কাঠৰ মুঢ়া দেখাইছিলোঁ যে সেই মুঢ়াটোতে মানে ভৰি ধুইছিলেহি তাত ভৰি চিনটো আছে গামোচাইদি ঢাকি থোৱা আছিলে আপোনালোকক দেখাইছিলোঁ তাৰপিছত তাত আহি বুঢ়া বুঢ়ী এহাল আছিলে মাধৱদেৱে আহি কিনে তাতে ভাতটো খালেহি আৰু ভাত খাই ঢেকীয়াৰ লগত ভাত দিছিলে আৰু ঢেকীয়া খাই খুব ভাল পালে আৰু তেতিয়াৰ পৰাই জেগাডোখৰ নাম ঢেকীয়াখোৱা হ'ল আৰু পিছদিনা মাধৱদেৱে শুই উঠি যেতিয়া চাকি জ্বলাবলৈ লৈছিলে তাত কোনো ধৰণৰ গোঁসাই ঘৰ নাছিলে আৰু গোঁসাই ঘৰ নথকাৰ কাৰণে 4টা খুঁটি পুতি চাকি এগছ জ্বলাইছিলে সেই চাকি গছ এতিয়াও জ্বলি আছে যি গছ অক্ষয় বন্তি বুলি কয় 520 বছৰ পাৰ হৈ গ'ল চাকি গছ আজিলৈকে নুমুৱা নাই আৰু আপোনাৰ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিয়া বুক অফ ৰেকৰ্ডতো সেই চাকি গছে স্থান পাইছে যিহেতু ইমান বছৰ জ্বলি আছে একো চাকি গছ নুমুৱা নাই তেনেকেই জ্বলি আছে মাধৱদেৱে যেনেকৈ জ্বলাই থৈ গৈছিলে আৰু মাধৱদেৱে ৰোৱা বটবৃক্ষ আপোনালোকক দেখাইছিলোঁ আৰু ওচৰতে পুখুৰী এটাও আছিলে পুখুৰীটোত মাছো আছিলে সব দেখাইছিলোঁ গোটেইখিনি আৰু নামঘৰৰ গোটেই বাউণ্ডেৰীটো 13 বিঘা আছে মুঠ 13 বিঘা জুৰি মানে বিস্তাৰ হৈ আছে আৰু বহুত ধুনীয়া পৰিৱেশ মানে ভাদ মাহত আহিলে আপোনালোকে খুব ভাল পাব কালি মাধৱদেৱৰ তিথি আছিলে মাধৱদেৱৰ তিথিৰ দিনাখন অহা হ'লেতো খুব ভাল লাগিলে হ'লে কিন্তু আমি পিছদিনাখন আহিলোঁ সেইদিনাখন আহিব নোৱাৰিলোঁ বিশেষ কাৰণত তো এতিয়া আমি তাকে আৰু গোটেইখিনিয়ে মিলি আহি সেৱা ললোহি যাতে আহিব লগা দিনবোৰ ভাল হয় আৰু আমি এতিয়া যাওঁ খাবলৈ কি পাওঁ কি আছে কি পায় কেনেকুৱা লাগে আপোনালোকক সকলোখিনি দেখাম আৰু শিৱসাগৰটো ৰংগে কি দেখাব পাৰোঁ চাম তো এতিয়া গৈ থাকোঁ বলক খানাটো দেখাওঁগৈ ভোকো লাগি আছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া 1 বাজি গ'ল অকল পানী খাই আছোঁ পানী আৰু ঠাণ্ডা বছ ইমানে এতিয়া যাওঁ কি অৰ্ডাৰ দিছে মই যোৱাই নাই সিহঁতি গৈ অৰ্ডাৰ দি আছেগৈ ভোকতে থাকিব পৰা নাই তো মোৰো অৱস্থা বেয়া হৈ গৈছে মুখৰ মাতে ওলোৱা নাই মানে এনেকুৱা অৱস্থা তো আপোনালোকক দেখামগৈ এতিয়া তো গৈ থাকোঁ বলক আৰু আমি এতিয়া আহি খোৱাত ব্যস্ত হৈ গ'লোঁ এয়া ব্লগ কৰিলে সকলোৱে খোৱাত ব্যস্ত আৰু ইমানেই ধুনীয়া টেষ্টি আপোনালোকে আহিলে মানে ইয়াত নোসোমোৱাকৈ কেতিয়াও নাথাকিব মাটনটো ইয়াত মানে বিৰাট ধুনীয়া আৰু এতিয়া আমি খাই লওঁ তাৰপিছত আপোনালোকক গৈ দেখাই আছোঁ এয়া মাটনটো চাওক তো গাইজ আমি এতিয়া আহি তলাতল ঘৰ পালোহি আৰু তলাতল ঘৰতে আজি ভিডিঅ'টো সামৰিব লাগিব আৰু গৰমত দেখিছেনে একদম পূৰা জোল বৈ গৈছেগৈ ইমানেই গৰম পৰিছে আজি মানে অৱস্থা নাইকিয়া হৈ গৈছে তাততো ভৰি দিবলৈও মানে ভাবিব লগা হৈছিলে ৰাস্তাত গাড়ীতে জোতা খুলি কিনে গৈছিলোঁ তাত ভৰি থ'বলৈও ভাবিব লগা হৈছিলে একদম মানে গৰম টাৱাখনত ভৰি থ'লে কেনেকুৱা অৱস্থা হয় তেনেকুৱা অৱস্থা নিচিনা আৰু এইফালে ৰাজ আৰু ৰাহুল আছে বাকীকেইটা ক'ত গ'ল খবৰ নাই ফটো মাৰি আছে কোনোবাই কথা পাতি আছে বাকী লগৰ 3টাও পালেহি আপোনালোকক তলত গৈ দেখামগৈ ৰাহুলকতো দেখিছিলে এইটো এটা ৰাহুল আৰু এটা ৰাহুল কেনেকুৱা লাগিলে আজি আৰু গৰমত কেনেকুৱা লাগিলে খোজকাঢ়ি গৰম তামাম একেবাৰে চব মানে আমি কালিয়ামালিয়া হৈ গ'লোঁ এনেও কালিয়ামালিয়া বাৰু এটা বগা আছিলে সেইটো কালিয়া হৈ যাব কাইলৈলৈকে ৰাজ গা পা ধুই আহিলা নেকি গোটেই চাৰ্ট তাত তিতি আছে যে সেই পলাই দিলে তাৰ গোটেই অৱস্থা বেয়া হৈ গ'ল চবৰে একে অৱস্থা হৈ আছে তিতি খতম ইমানে গৰম পৰিছে মানে আৰু এতিয়া ইয়াৰ পৰা ওলাম আৰু লাহেকৈ বাকী তলাতল ঘৰৰ সৌন্দৰ্যটো চাওক চাৰিওফালে
বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বাই বাই আৰু ইয়াৰ নাজাৰাটো চব কি ধুনীয়া লাগিছে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়া বাই বাই